নমস্কাৰ আপোনালোক সকলোকে আদৰণি জনাইছো পোনপ্ৰথমে অসমবাসী ৰাইজক মই অলেখ কৃতজ্ঞতা জনাইছো সুন্দৰকৈ দুৰ্গা পূজা অনুষ্ঠিত হ'ল দুৰ্গা পূজাৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱো আমি উলাহ মালহেৰে সৈতে ভক্তিভাৱেৰে পালন কৰিলো লক্ষ্মী পূজাও সুন্দৰকৈ পাৰ হৈ গ'ল এক প্ৰকাৰ ক'বলৈ গ'লে এটা শান্তি উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে আমি পূজাৰ বতৰ পাৰ কৰিলো এতিয়া অপেক্ষা দীপাৱলীলৈ আৰু দীপাৱলীও সুন্দৰভাৱে পাৰ হৈ যাব তাক মই নিশ্চয় আশা কৰিম যোৱাকালি কেন্দ্ৰীয় চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে দীপাৱলীৰ প্ৰাক মুহূৰ্তত 3% মৰগীয়া বানচ ঘোষণা কৰিছে দীপাৱলী কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলো কৰ্মচাৰীয়ে উলহ মালহেৰে পালন কৰে ৰাজ্য চৰকাৰেও অনতিপলমে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধিৰ সম্পৰ্কত সিদ্ধান্ত ল'ব সকলোকে আকৌ এবাৰ আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জনালো আজি জনতা ভৱনত মই প্ৰতিশ্ৰুতি দিয়া অনুসৰি আমাৰ অসম সচিবালয়ত লোকসেৱা ভৱনত আজি আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ তৃতীয় সংস্কৰণটো আৰম্ভ কৰিলো সকলো ইতিমধ্যে অৱগত যে যোৱা কেইদিনমান আগতে 25,000 যুৱক যুৱতীক আমি 2 লাখ টকাৰ আৰ্থিক সাহায্য যাৰ জৰিয়তে তেখেতসকল স্বাৱলম্বী হ'ব তাৰ বাবে আমি নিৰ্বাচন কৰিছিলো আৰু তেখেতসকলৰ বেংক একাউণ্টলৈ প্ৰথম কিস্তিৰ ৭৫,000 টকা আমি হস্তান্তৰ কৰিছিলো আৰু সিদিনাখনে মই উল্লেখ কৰিছিলো যে এই বছৰত আমি 1 লাখ যুৱক যুৱতীক এনে আঁচনিৰ অধীনলৈ আনিব খোজো আৰু সেয়েহে অনতিপলমে অৱশিষ্ট ৭৫,000 যুৱক যুৱতীৰ আবেদনৰ বাবে যি পোৰ্টেল নিৰ্মাণ কৰা হৈছে সেই পোৰ্টেল আমি মুকলি কৰি দিম প্ৰতিশ্ৰুতি অনুসৰি আজি আমি পোৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰিলো 28 বছৰৰ পৰা 45 বছৰৰ উদ্যমী যুৱক যুৱতীসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিব পাৰিব এই আবেদনসমূহ আমি জিলা পৰ্যায়লৈ নিৰ্বাচিত কৰিম আৰু সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ পৰাই সমানুপাতিকভাৱে আমি হিতাধিকাৰী নিৰ্বাচনৰ প্ৰচেষ্টা কৰিম যিসকলে চিকিৎসা বিজ্ঞান আমাৰ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ফিচাৰী আদিত ডিগ্ৰী লাভ কৰিছে বা ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰিছে আৰু তেওঁলোকে নিজে কিবা এটা কৰিব খোজে তেওঁলোকৰ বাবে এই আঁচনিত সৰ্বমুঠ ধন তেখেতসকলে 5 লাখ টকা লাভ কৰিব আনসকলৰ বাবে এই আঁচনিত পাবলগীয়া ধন হ'ল 2 লাখ টকা শিক্ষাগত অৰ্হতা সাধাৰণ শ্ৰেণীৰ বাবে প্ৰৱেশিকা পৰীক্ষা পাছ ST SC OBCৰ কাৰণে ক্লাছ 10 লৈকে পঢ়িলেও হ'ব শিক্ষাগত অৰ্হতা যাতে স্বাৱলম্বিতাৰ পথত আহিব নোৱাৰে সেই কাৰণে আমি শিক্ষাগত অৰ্হতাৰ ওপৰত বহুত বেছি গুৰুত্ব দিব বিচৰা নাছিলো স্বাৱলম্বী মন এটা নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আৰু 10 জনক আত্মসংস্থাপনৰ বাট দেখুৱাব বিচৰা সেই সকল যুৱক যুৱতীক এই আঁচনিখনৰ বাবে মই আমন্ত্ৰণ কৰিছো আঁচনিখনৰ প্ৰথম কিস্তিৰ ধন আমি 1 লাখ টকা আগবঢ়াম আৰু দ্বিতীয় কিস্তিৰ ধন আগবঢ়োৱাৰ আগতে আমি নিয়োগ কৰা CM ফেলোশ্বিপ প্ৰগ্ৰেমৰ যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰকল্প ব্যৱসায় বাণিজ্যসমূহ পৰ্যালোচনা কৰিব
আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিতে আঁচনিখনৰ দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব। অসীম কুমাৰ নাথ ব্ৰডকাষ্ট চাই আছে, বিনোদ সুব্বা ব্ৰডকাষ্ট চাই আছে, পদ্ম বৰা ব্ৰডকাষ্ট চাই আছে, দেৱযানী দত্ত ব্ৰডকাষ্ট চাই আছে, ফাৰহাত আলী ব্ৰডকাষ্ট চাই আছে, জয়শ্ৰী দাস ব্ৰডকাষ্ট চাই আছে। সকলোকে মই আদৰণি জনাইছোঁ। অহা 20 তাৰিখে আমি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰিম। প্ৰথম দুটা সংস্কৰণৰ জৰিয়তে 10 লাখতকৈও অধিক পৰিয়ালে ভূমিৰ ওপৰত নিজৰ অধিকাৰ লাভ কৰিলে। মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণত আমি এইবাৰ অৱশিষ্ট যিসকল পৰিয়ালে ভূমিৰ অধিকাৰ লাভ কৰা নাই তেওঁলোকক ভূমিৰ অধিকাৰ দিবলৈ আমি প্ৰচেষ্টা কৰিম। অতিৰিক্তভাৱে আপোনালোকে জানি ভাল পাব, আমাৰ গাঁৱৰ নামঘৰ, মন্দিৰ, স্কুল, ক্লাব আদি বিভিন্ন অনুষ্ঠানে আজিলৈকে নিজৰ মাটি পট্টা কৰি ল'ব পৰা নাই। এইবাৰ আমি ব্যক্তিগত পৰিয়ালৰ মাটিৰ উপৰিও সামাজিক অনুষ্ঠানসমূহক মাটিৰ পট্টা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিছোঁ। গাঁৱৰ শ্মশানখনৰ ম্যাদী পট্টা নাই, স্কুলখনৰ ম্যাদী পট্টা নাই, আৰু তাৰ লগে লগে বিভিন্ন ক্লাব, মহিলা সমিতি, গাঁৱৰ নামঘৰ, গাঁৱৰ মন্দিৰ এইসকলৰ মাটিৰ পট্টা নোহোৱাৰ কাৰণে তেওঁলোকে বহু সময়ত চৰকাৰী অনুদানৰ পৰা বঞ্চিত হয়। মিছন বসুন্ধৰা 3ত ভূমিহীন লোকৰ উপৰিও যিসকলৰ এনেকুৱা সামাজিক অনুষ্ঠানৰ মাটিৰ পট্টা হোৱা নাই তেওঁলোককো আমি মাটিৰ পট্টা দিবৰ বাবে চেষ্টা কৰিম। অহা 20 তাৰিখে দিনৰ 11 বজাত আমি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ কাম আৰম্ভ কৰিম। এইবাৰ মিছন বসুন্ধৰাত ভূমিপুত্ৰ সমাধান হোৱাত মই সঁচাকৈ আনন্দিত। গুৱাহাটীৰ পাহাৰ অঞ্চলত বাস কৰা লোকসকলৰ মাটিৰ পট্টা আমি দিয়াৰ পিছতো প্ৰিমিয়াম বহুত হোৱাৰ কাৰণে তেওঁলোকে মাটিৰ পট্টা গ্ৰহণ কৰিব পৰা নাছিল। মিছন বসুন্ধৰা 3ত এই প্ৰিমিয়াম লেণ্ডৰ কাৰণে যি মাটিৰ প্ৰিমিয়াম দিব লাগে তাকো আমি যথেষ্ট হ্ৰাস কৰিছোঁ। অহা 20 তাৰিখে 11টা বজাত আমি মিছন বসুন্ধৰা পুনৰ এবাৰ আপোনালোকলৈকে আগবঢ়াম। আপোনালোকে সকলোৱে এই আঁচনিৰ সুবিধা ল'ব। চাওঁতে চাওঁতে এডিআৰই পৰীক্ষাৰ 2টা পৰীক্ষা আমি পাৰ কৰিলোঁ। এতিয়া শেষ পৰীক্ষাটো অহা 27 অক্টোবৰত অনুষ্ঠিত হ'ব, দীপাৱলীৰ আগতে। 27 তাৰিখৰ যিটো পৰীক্ষা, 4ৰ্থ শ্ৰেণীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ 2টা কেটেগৰীৰ ল'ৰা ছোৱালীয়ে 2 বেলা পৰীক্ষা দিব। যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিক পাছ তেওঁলোকে এটা পৰীক্ষাত বহিব আৰু যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিকতকৈ তলত তেওঁলোকৰ বাবেও এটা পৰীক্ষা অনুষ্ঠিত হ'ব। মোক সেৱাই জনোৱা মতে প্ৰথম যিটো আগবেলাত 8,27,000 পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব আৰু পিছবেলা 5,52,000 পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব। মই আকৌ এবাৰ সকলো পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছোঁ আৰু পৰীক্ষাৰ্থীসকলক আমি এটা সুন্দৰ পৰিৱেশত পৰীক্ষা দিয়াৰ সুযোগ আৰু সুবিধা দিম, তাক মই পুনৰ আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ। যিখন কুৱেশ্যন পেপাৰ পৰীক্ষাৰ পিছত সেইখন আপোনালোকে ঘৰলৈ লৈ আহিব পাৰিব। OMR চিট আপোনালোকে আবেদন কৰি সংগ্ৰহ কৰিব পাৰিব আৰু এনচাৰ কিউ আপোনালোকে ৱেব পৰ্টেলত পাব পাৰিব। প্ৰথম 3টা পৰীক্ষাত এতিয়ালৈকে OMR চিট পেপাৰ 3ত 95,023 গৰাকী ছাত্ৰ ছাত্ৰীয়ে সংগ্ৰহ কৰিলে। পেপাৰ 4ত
20,055 গৰাকী প্ৰাৰ্থীয়ে OMR চিট সেৱাৰ পৰা আবেদন কৰি সংগ্ৰহ কৰিলে আৰু পেপাৰ 5ত 7,231 গৰাকী প্ৰাৰ্থীয়ে OMR চিট সংগ্ৰহ কৰিলে মই যিমান ভাবিছিলো সিমান ষ্টুডেণ্টে OMR চিট লোৱা নাই হি আমাৰ ওপৰত থকা বিশ্বাসকে খুচাই তথাপিতো যিসকলে আবেদন কৰিব তেওঁলোকক আমি OMR চিট উভতাই দিম হিমান্ত বৰঠাকুৰক ধন্যবাদ জনাইছো ব্ৰডকাষ্টত অহা বাবে জয়ন্ত কলিতাক ধন্যবাদ জনাইছো সৰোজিনী শইকীয়াক ধন্যবাদ জনাইছো মোহন দাসক ধন্যবাদ জনাইছো মানস জ্যোতি কলিতাক ধন্যবাদ জনাইছো মুকেশ পেগুক ব্ৰডকাষ্টত অহাৰ বাবে ধন্যবাদ জনাইছো প্ৰণৱ ৰাজবৰুৱাক ধন্যবাদ জনাইছো দীপক দাসক ধন্যবাদ জনাইছো মই সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছো